পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটি হৈছে মাজুলী, যোৰহাট জিলা। বৰ্তমান ভাৰতৰ জনসংখ্যা কিমান? ইয়াৰ উত্তৰটি হৈছে 2019 লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা 137 কোটি। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটি হৈছে পশ্চিম বংগ। ভাৰতবৰ্ষত প্ৰথম কিমান চনত আৰু ক'ৰ পৰা ক'লৈ ৰেলগাড়ী চালিত হয়? ইয়াৰ উত্তৰটি হৈছে 1953 চনত 16 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ ভাৰতবৰ্ষত প্ৰথম ৰেলগাড়ী চালিত হয়। ভাৰতত প্ৰথম টেলিফোন কেতিয়াৰ পৰা আৰম্ভ কৰা হয়? আমি ব্যৱহাৰ কৰা কাগজৰ টকা কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছিল? ইয়াৰ উত্তৰটি হৈছে 1862 চনৰ পৰা। স্বাধীন ভাৰতত সৰ্বপ্ৰথম নিৰ্বাচন কেতিয়াৰ পৰা হয়? ইয়াৰ উত্তৰটি হৈছে 1952 চনৰ পৰা। পৃথিৱীৰ বৃহত্তৰ চহৰ কোনখন? ইয়াৰ উত্তৰটি হৈছে লণ্ডন। বিশ্বৰ কোনখন দেশৰ বিদ্যালয়বোৰত যৌন শিক্ষা দিয়া হয়? ইয়াৰ উত্তৰটি হৈছে ফ্ৰান্স।